আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। মৰমৰ ভাই ভনী বুজুৰ্গসকল, আপোনালোকক আজিৰ এই ভিডিঅ'টোত স্বাগতম। আমি সকলো মুছলমান জান্নাতত যাব বিচাৰো আৰু সেইকাৰণে নেক আমল কৰোঁ যাতে আল্লাহ ৰাজি হয়, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰাজি হয় আৰু আমাক জান্নাতত দিয়ে। তাৰ মাজত আল্লাহ কৈছে এটা সৰু আমল আছে, সেই আমলটো কৰিলে তোমালোকক হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাতত ধৰি জান্নাতত যাব পাৰিবা। আহক সেই দোৱাটো কি শিকি লওঁ আৰু দৈনন্দিন হিচাপে পালন কৰি যাওঁ, আমল কৰি যাওঁ। এতিয়া আহক দোৱাটো কি শিকি লওঁ। দোৱাটো হৈছে ৰাদিতু বিল্লাহি রাব্বান ওয়া বিল ইসলামি দীনাও ওয়া বি মুহাম্মাদিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লামা নাবিয়্যা। আকৌ এবাৰ পঢ়ি শুনাই দিছো। রাদিতু বিল্লাহি রাব্বান ওয়া বিল ইসলামি দীনাও ওয়া বি মুহাম্মাদিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লামা নাবিয়্যা। আৰু তাৰ অৰ্থটো কি আহক জানিলো। অৰ্থটো হৈছে আল্লাহক প্ৰভু হিচাপে, ইছলামক ধৰ্ম হিচাপে আৰু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নবী হিচাপে গ্ৰহণ কৰিছো। এই দোৱাটো সদায় ৰাতিপুৱা আৰু সন্ধিয়া একবাৰ পঢ়িলে আল্লাহ তাআলা হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাতত ধৰি জান্নাতত প্ৰৱেশ কৰাব। আশা কৰো ভিডিঅ'টো বুজি পাইছে, ভাল লাগিছে। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ নতুন ভিডিঅ'ৰ বাবে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। শুক্ৰিয়া। আল্লাহ হাফিজ।